শ্ৰেণী চতুৰ্থ বিষয় অংকুৰণ পাঠ নং 5 পানী পাঠদাতা শ্ৰী ভাস্কৰজ্যোতি হাজৰিকা সহকাৰী শিক্ষক 1 নং মূৰফুলানী প্ৰাথমিক বিদ্যালয়। পাঠ প্ৰস্তুত শ্ৰী হেমেন বৰা সহকাৰী শিক্ষক 1 নং মূৰফুলানী নতুন প্ৰাথমিক বিদ্যালয়, পূব শিক্ষাখণ্ড, গোলাঘাট জিলা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অংকুৰণ পাঠ্যপুথিখন উলিয়াই লৈ 41 নং পৃষ্ঠাত থকা পানী পাঠটি সন্মুখত মেলি লোৱা। পানী মোক তোমালোকে নৈ, অবিৰাম গতিত বৈ থকা বহল জলৰাশিয়ে হৈছে কি নৈ। বিল, নৈৰে এৰি থৈ যোৱা সুঁতিক বিল বুলি কোৱা হয়। এই বিলৰ পানী ৰৈ থাকে। সেয়ে এই বিলত মেটেকা, পদুম, ভেট, দলনি আদি থাকে। জান, নৈতকৈ ঠেক জলৰাশিয়ে হৈছে জান। তোমালোকে নিশ্চয় গাঁৱত জান দেখিছা। জুৰি, পাহাৰৰ পৰা বৈ অহা জানতকৈ ঠেক জলৰাশি হৈছে জুৰি। আৰু হয়তো নলীনাদ, তোমালোকে নিশ্চয় কুঁৱা, দমকল দেখিছা। এই কুঁৱা আৰু দমকলতো আমি কি পাওঁ? পানী পাওঁ। নলৰ মুখতো দেখা। তোমালোকে নিশ্চয় চৰকাৰী পানী যোগান আঁচনিৰ টেপবিলাক দেখিছা। এই টেপবিলাকতো সময়ে সময়ে পানী পাওঁ। কিন্তু জানানে বাৰু, মই যে থাকোঁ বায়ুৰ লগত, জীৱৰ দেহত, মাটিৰ তলত। পানীয়ে কৈছে যে পানী ক'ত থাকে? বায়ুৰ লগত, জীৱৰ দেহত। মানে আমাৰ দেহতো পানী আছে, বিভিন্ন জীৱ জন্তু যেনে গৰু, ছাগলী আৰু পশু পক্ষীও দেহতো পানী আছে। আৰু পানী ক'ত আছে বুলি কৈছে? মাটিৰ তলত। এতিয়া কুঁৱা, দমকল আদিৰ পানী ক'ৰ পৰা আহে? মাটিৰ তলৰ পৰা। তেনেহ'লে মই নাথাকোঁ ক'ত? সকলোৱে কয় মোৰ হেনো আকাৰ নাই। ক'তা? মই দেখোন প্ৰকাণ্ড পাত্ৰ আৰু ক্ষুদ্ৰ পাত্ৰৰো আকাৰ ল'ব পাৰোঁ। তাৰমানে তোমালোকে গিলাচ এটাত পানী আনিলে কি বুলি কোৱা? এগিলাচ পানী। আকৌ যদি এটা কলহত পানী থাকে কি বুলি কোৱা? একলহ পানী। এতিয়া গিলাচটো সৰু, কলহটো ডাঙৰ নহয় জানো? গিলাচত থ'লে গিলাচৰ আকাৰ লয় পানীয়ে, কলহত থ'লে কলহৰ আকাৰ লয় পানীয়ে। মই য'তেই থাকোঁ তাৰেই আকাৰ লওঁ। মই কেতিয়াবা উটুৱাইও লৈ যাওঁ। তোমালোকে নিশ্চয় বানপানী হোৱা দেখিছা। এই বানপানীত পানীয়ে কি কৰে? ঘৰ দুৱাৰ, বিভিন্ন জীৱ জন্তু, বাঁহ, কাঠ ইত্যাদি বস্তুবিলাক কি কৰে? উটুৱাই লৈ যায়। সুৰংগৰ মাজেদিও যাওঁ। তোমালোকে নিশ্চয় শিৱসাগৰত আগৰ ৰজা দিনৰ তলাতল ঘৰ দেখিছা। এই তলাতল ঘৰটো হৈছে এটা সুৰংগৰ উদাহৰণ। আৰু সূক্ষ্ম ছিদ্ৰৰ সুৰুঙাও লওঁ। সূক্ষ্ম ছিদ্ৰ মানে নিচেই সৰু ফুটা। এই নিচেই সৰু ফুটা দিও কি হয়? পানী বৈ আহে। মোৰ পিছে কেতিয়াও ৰৈ থকাৰ ইচ্ছা নাই। অবিৰাম বৈ থাকিবলৈহে মন যায়। পানীয়ে কৈছে যে পানীয়ে কেতিয়াও ৰৈ থাকিবলৈ ইচ্ছা নাই। অবিৰাম গতিত বৈ থাকিবলৈহে মন যায় বোলে। মোৰ অকণো দুখ ভাগৰ জিৰণি নাই। ভাৱ হৈ আকাশলৈ উৰোঁ আৰু বৰষুণ হৈ পুনৰ ধৰালৈ ঘূৰোঁ। ৰ'দৰ তাপত পৃথিৱীৰ উপৰিভাগৰ পানী ভাৱ হৈ আকাশলৈ উৰি যায়, উৰি গৈ ডাৱৰৰ সৃষ্টি হয়। এই ডাৱৰবোৰ ঘঁহনি খালে কি হয়? বৰষুণ হয়। মই মোৰ ৰূপ সলাবও পাৰোঁ। পানীয়ে কৈছে যে পানীয়ে নিজৰ ৰূপ সলাব পাৰে। জাৰত যেতিয়া ঠেঁটুৱাই ধৰে তেতিয়া মই গোট মাৰোঁ। এই গোট মাৰিলে আমি কি বুলি কওঁ? বৰফ বুলি কওঁ। 0 ডিগ্ৰী চেলচিয়াছত যেতিয়া তাপমাত্ৰা উপনীত হয় তেতিয়া কি হয়? পানী গোট মাৰি বৰফ হয়। তাপ পালে আকৌ ভাৱ হৈ উৰোঁ।
আকৌ যেতিয়া ৰ'দ দিয়ে, সূৰ্য পোহৰ পৰে, তেতিয়া সেই বৰফ গলি গলি কি হয়, আকৌ পানী হয়। আৰু পানী হৈ পানীৰ পৰা আকৌ ভাপ হৈ আকাশলৈ উৰি যায়। মূৰ ভাপত যন্ত্ৰ চলে। আগৰ দিনত কি হৈছিলে, জাহাজ, ৰেল আদি ভাপ ইঞ্জিনৰ সহায়ত চলিছিলে। আৰু মূৰ বলতেই বিজুলী চাকিও জ্বলে। পানীয়ে কৈছে যে পানীৰ বলতে কি জ্বলে, বিজুলী চাকি জ্বলে। এতিয়া আমি যে ঘৰত লাইট জ্বলাওঁ, ফেন চলাওঁ, এই বিজুলী শক্তি আমি ক'ৰ পৰা পাওঁ? এই পানীৰ পৰা পাওঁ। বিজুলী শক্তি উৎপাদন কেন্দ্ৰত বিভিন্ন প্ৰক্ৰিয়াৰ দ্বাৰা পানীৰ পৰা কি কৰে, বিজুলী শক্তি উৎপন্ন কৰে। আৰু বিজুলী পৰিবাহী তাৰত এই শক্তি আমালৈ প্ৰেৰণ কৰে। তোমালোকে মোৰ জহতে মাছে ভাতে খোৱা। আমি যে মাছ খাওঁ, এই মাছ ক'ত পাওঁ? পানীৰ পৰা পাওঁ। শাক পাচলি, ফল মূল পোৱা। তাৰমানে শাক পাচলি আৰু ফল মূল পাবলৈও কি লাগে? পানী লাগে। তাৰপিছতো মোৰ সোৱাদ নাই বুলি কোৱা। মই যে কেৱল ৰূপহে সলাব পাৰোঁ তেনে নহয়। স্থান, কাল, পাত্ৰভেদে মাত বোলো সলনি কৰোঁ। পাহাৰৰ পৰা নামি আহোঁতে শিলৰ লগত কুলু কুলুকৈ কথা পাতোঁ। উতলিলে বক বকাওঁ আৰু সৰু সৰুতে টপটপাওঁ। পাহাৰৰ পৰা যেতিয়া পানী নামি আহিব, শিলৰ লগত ঘঁহনি খাই কি হ'ব? ঠেকা খাই কুলু কুলু শব্দ হয়। তোমালোকে নিশ্চয় পানী উতলোৱা দেখিছা। যেতিয়া কেটলিত পানী উতলাই বা বটুৱাত পানী উতলাই তেতিয়া কেনেধৰণৰ শব্দ হয়? বক বক শব্দ হয়। আৰু সৰুবোৰতে টপটপাওঁ। সৰুবোৰে মানে বৰষুণ দিলে কি শব্দ হয়? টপটপকৈ শব্দ হয়। ভাবিছেনে কেতিয়াবা মই কেনেকৈ আকাশত উৰোঁ আৰু কেনেকৈ তললৈ সৰোঁ? কেতিয়াবা যদি মই নোহোৱা হওঁ, নাইবা পৃথিৱীখন বুৰাই থওঁ, তেতিয়া কি হ'ব বাৰু? পানীয়ে কৈছে যে যদি পানী নোহোৱা হৈ যায় তেতিয়া কি হ'ব? পানী নহ'লেতো কোনো জীয়াই থাকিব নোৱাৰে, গতিকে সকলো ধ্বংস হৈ যাব। আকৌ কৈছে যে পৃথিৱীখন যদি বুৰাই থওঁ, তাৰমানে যদি পানীয়ে গোটেই পৃথিৱীখন বুৰাই থৈ দিয়ে, অৰ্থাৎ আমি যদি পানী তলতে থাকোঁ, জীয়াই থাকিব পাৰিমনে? কেতিয়াও নোৱাৰোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই পাঠটোৰ একদম ওপৰতে দুটা যুক্তাক্ষৰ দিয়া আছে। ক্ষয়ময় ম, ক্ষয় যোগ ম, উঙগৈ গ, উঙ যোগ গ। এতিয়া আমি এই পাঠটিৰ শেষত কেইটামান প্ৰশ্ন দেখিছোঁ, সেইকেইটাৰ উত্তৰ মই কৈ দিছোঁ। তোমালোকে ধুনীয়াকৈ বহীত লিখি মোক দেখুৱাবা। ক, পানী আমি ক'ত ক'ত পাওঁ? পানী আমি নৈ, বিল, জান জুৰি, নলীনাদ, নলাৰ মুখৰ আদিৰ পৰা পাওঁ। খ, পানী কি কি অৱস্থাত থাকে? পানী গোটা, জুলীয়া আৰু বাষ্প অৱস্থাত থাকে। গ, পানী উতলিলে কেনে শব্দ হয়? পানী উতলিলে বক বক শব্দ হয়। ঘ, পাহাৰৰ পৰা পানী বাগৰি আহিলে কেনে শব্দ হয়? পাহাৰৰ পৰা পানী বাগৰি আহিলে কুলু কুলু শব্দ হয়। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ আমি ইমানতে সামৰিছোঁ। এই পাঠটিত আৰু বিভিন্ন ধৰণৰ প্ৰশ্ন আছে। আমি পিছৰ পৰ্যায়ত এই প্ৰশ্নখিনি কৰিবলৈ চেষ্টা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ।